আমি বৰ্তমান এতিয়া ক্ৰছ কৰিছোঁ বালিঘাট তিনিআলিটো আৰু এইখন হৈছে বুৰঞ্জী প্ৰসিদ্ধ আমাৰ গড়গাঁও মহাবিদ্যালয় চাব পাৰে এয়া হৈছে আমাৰ বৰদুৱাৰ বুলি কোৱা হয় যিখন আমাৰ গেটৱেটো বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ আছামিজ বেকপেকাৰত মই ৰাজলোচন বৰুৱাই কি ক'ব আজি আকৌ পুনৰ আহিলোঁ বুলি ক'ব লাগিব আচলতে হ'ল কি দেৱালী বতৰ চবফালে দেৱালী চলি আছে আপোনালোক সকলোৱে গম পাইছে তাৰ মাজতে মোৰ ফালৰ পৰা শেহতীয়াকৈ হ'লেও দেৱালীৰ শুভেচ্ছা থাকিল দীপান্বিতাৰ শুভেচ্ছা থাকিল মানে পোহৰৰ উৎসৱৰ দৰে আপোনালোকৰ জীৱনটো উৎফুল্লিত হওক তাৰে কামনা কৰিছোঁ যিহেতু 2020 চনটো কিদৰে পাৰ হৈছে আপোনালোক সকলোৱে গম পাইছে আৰু ঘৰলৈ আহিছিলোঁ পুনৰ আজি আকৌ এটা নতুন ট্ৰিপত ওলাইছোঁ কিমান দূৰ যাম কেনেকৈ কি হয় ক'ব পৰা নাই বৰ্তমানে মই আছোঁ আপোনাৰ দুধৰালিত এইটো হ'ল আমাৰ ঐতিহাসিক দুধৰালি বুলি যিটো কোৱা হয় আমাৰ নামৰূপৰ পৰা আমাৰ গোলাঘাট পৰ্যন্ত চাগে বিমানটো মানে কভাৰ কৰে আহোম ৰজাৰ দিনত আমাৰ স্বৰ্গদেউসকলে তেওঁলোকে মানে কি কৰিছিলে দুধসকলৰ দ্বাৰা এই ৰাস্তাটো বনাইছিলে দুধৰালিটো যিটো এইটো যথেষ্ট ভাল এতিয়া বৰ্তমান যথেষ্ট ভাল হৈছে আগতকৈ থাকি এতিয়াতো বহুতেই ভাল ইম্প্ৰুভমেণ্ট কৰিছে আৰু বাকী হৈ থাকক কেনেকৈ কি হয় আৰু আমি অলপ দূৰ আগতে চৰাইদেউ পাৰ হৈ আহিছোঁ এতিয়া আমি পাম টেঙাপুখুৰী এই গোটেই ঠাইবিলাক একচুৱেলি হয় কি মানে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক ঠাই আহোম ৰাজত্বৰ লগত সম্পূৰ্ণ জড়িত আপোনালোকে হয়তো চাগে মোতকৈ চাগে কিছুমানে বহুত ভালকৈ জানে আৰু হ'লেও নিজৰ থলুৱা ঠাই হিচাপত আপোনালোকক ক'লোঁ আহিব আপোনালোকে আপাৰ আছাম ছাইডত যদি আহে এই ঠাইবিলাক ফুৰিব মেলিব কৰিব আমাৰ এয়া মানে অসমীয়া জাতিটোৰ আহোম জাতিটোৰ মানে আৰু আমাৰ অসমৰ যি অস্তিত্ব আছিল সেইখিনি বিষয়ে যথেষ্টখিনি গম পাব আপোনালোকে আৰু বৰ্তমান গৈ আছোঁ মই এইফালে গৈ থাকিম কিমান দূৰ কেনেকৈ কি হয় গোটেই ৰাস্তাটো মোৰ ফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব আৰু চাই যদি ভাল পায় কি কৰিব লাগে আপোনালোক সকলোৱে জানে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ব'লক তেতিয়াহ'লে গৈ থাকোঁ আমি বৰ্তমান এতিয়া পাইছোঁহি শিমলুগুৰি ৰেল ক্ৰছিংটো আমি যেতিয়া সোণাৰী ফালৰ পৰা আহোঁ এইটো ৰেল ক্ৰছিংটো পোৱা হয় আপুনি চাব পাৰে চ' নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে এইটোৱে মেইন ট্ৰেক হয় যিটো ট্ৰেকৰ পৰা আপ টু নিউ দিল্লী ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগত জড়িত হৈ আছে হোল কানেক্টিভিটি ইয়াৰ পৰা প্ৰভাইড কৰা হয় তো দুটা আছে এটা ৰুট মৰাণলৈ যায় আৰু এটা যায় আপোনাৰ ডিব্ৰুগড়লৈ তো ডিব্ৰুগড়তে আমাৰ লাষ্ট মানে তিনিচুকীয়া ডিব্ৰুগড় লাষ্ট হয় তাৰ পৰা ট্ৰেইনবিলাক ৰিটাৰ্ণ হয় আপ টু মানে আমাৰ অৰুণাচল প্ৰদেশৰ সম্পূৰ্ণ ৰেলৰ কানেক্টিভিটি যিহেতু নাই তো আমাৰ অসম হৈ তেওঁলোকে যাব লগা হয় নাহৰলগুন ছাইডটো আপোনাৰ গুৱাহাটী ফালৰ পৰা যায় বেলেগ এটা পাৰ্টেদি তো সেই তেনেকুৱাই আৰু বাকী হ'ল কি অলমষ্ট এইখনকে কোৱা হয় শিমলুগুৰি আমাৰ শিমলুগুৰি ঠাই আৰু শিমলুগুৰি মেইন প্ৰসিদ্ধ হ'ল ৰেলৱে ষ্টেচনটোৰ কাৰণে আৰু একচুৱেলি ষ্টেচন নহয় ৰেলৱে জংচনটোৰ কাৰণে আৰু কানেক্টিভিটি যথেষ্ট তেওঁলোকে প্ৰভাইড কৰে আৰু এইটো পাৰ হৈ লওঁ আৰু আজি যিহেতু দেওবাৰ পৰিছে প্লাছ আহিলে আপোনাৰ এইখিনি কি কয় দেৱালী পৰি আছে তো অলপ ভিৰটো কম নহ'লে দেওবাৰ দিনাখনতো ভিৰ থাকে আৰু নহ'লে দেওবাৰ দিনাখন ভিৰ থাকে আৰু বন্ধও থাকে দেওবাৰ দিনাখন তো আমি এতিয়া পামহি শিমলুগুৰি টাউনখন এইখনেই হ'ল শিমলুগুৰি টাউনখন আপোনালোকে বহুতো চাগে ইয়াৰ শিমলুগুৰিৰ বাসিন্দাও হ'ব পাৰে আৰু যথেষ্ট ভালেই লাগে এইবিলাক মানে নিজৰ আপোন ঠাই বুলি ক'ব লাগিব আমি আৰু এইবিলাকো গোটেইখিনি বুৰঞ্জী প্ৰসিদ্ধৰ লগত যথেষ্ট এবাৰ কলগছ জ্বলাইছে আৰু যিহেতু ন' ফায়াৰ ক্ৰেকাৰ্ছ এবাৰ ফায়াৰ ক্ৰেকাৰ তেওঁ দেখিছোঁ দুই এটা জেগাত ফায়াৰ মানে ক্ৰেকাৰ্ছবিলাক জ্বলাইছে ফুটুৱাইছে ফটকা হ'লেও আপোনাৰ এজ কম্পেয়াৰ টু আৰ্লি ডেইজ মানে যথেষ্ট কম আৰু এই পাথটো আপোনালোকে যিটো দেখিছে দিছ ইজ দ্য গেটৱে টু দ্য শিমলুগুৰি জংচন এই পাথটোৱেদি শিমলুগুৰি জংচনলৈ যায় অলপ দূৰ যোৱাৰ পিছত জংচনটো পোৱা যায় আৰু সেইটোৱে হ'ল মেইন কানেক্টিভিটি আপ টু দ্য এণ্টায়াৰ পাৰ্ট অফ দ্য ইণ্ডিয়া বুলি ক'ব লাগিব আপোনাৰ ইয়াৰ পৰা যদি আপুনি যায় ডিব্ৰুগড় হাওৰা একচুৱেলি মানে আমাৰ কলকাতাৰ ৰিজনটো হওক শিয়ালদা ৰিজনটো যিটো দেন আহিলে আপোনাৰ তাৰ আগলৈ যদি যাব বিচাৰে তো কানেক্টিভিটিবিলাক পোৱা যায় আৰু এইটো ৰুটেদি আপোনাৰ নিউ দিল্লী গোটেইবিলাক মানে তেওঁলোকে কানেক্ট কৰে আৰু যথেষ্ট ভাল ছাইডতে আমাৰ এইখন আপোনালোকে যিখন দেখিছে এইখনক কোৱা হয় দিখৌ নদী তো দিখৌ নদীখন একেবাৰে ওচৰতে আছে অলপ দূৰৰ পৰা মই দেখাইছোঁ এইখন দিখৌ নদীখন তো দিখৌ নদীখন ইয়াতে আছে একেবাৰে ওচৰতে তো এইবিলাকে আৰু ঠাইবিলাক অলপ চলপ আজি দেৱালী বুলি ওলাই আহিছিলোঁ যিহেতু সেইকাৰণে আপোনালোকক বোলো অলপ দেখাই গৈ থাকোঁ সেই বুলি আহিলোঁ তেতিয়াহ'লে ব'লক অলপ ভিৰো আছে যিহেতু ড্ৰাইভিং কৰি আছোঁ তো অলপ দূৰ আগবাঢ়ি লওঁ দেন আপোনালোকক পুনৰ দেখাবলৈ চেষ্টা কৰিম আমি অকণমান দূৰ গৈ পাই এতিয়া মেইন বস্তুটো পাম সেইটো কোৱা হয় কাৰেংঘৰ বিষয়ে চাগে আপোনালোকৰ কিবা নহয় কিবা এটা আইডিয়া আছে আমাৰ আহোম ৰাজত্বৰ লগত জড়িত আহোম ৰজাৰ কাৰেং যিটো আছিল সেই কাৰেংঘৰটো আমি অলপ দূৰ যোৱাৰ আগতে পাম আৰু আমি এতিয়া পাম বালিঘাট বুলি কোৱা হয় যাক বা আচলতে এই ঠাইবিলাকৰ মিনিংটো কি মই সম্পূৰ্ণভাৱে মোৰ আইডিয়া নাই এতিয়ালৈকে যিহেতু কিবা এটা নহয় কিবা এটা তাৰ মহত্ব থাকিব সেইটো কাৰণে নামবিলাক দিয়া হৈছিল ধৰক শিমলুগুৰি বালিঘাট চোনপুৰা এইবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই আৰু এই গড়বিলাক যিটো আৰম্ভ হৈছে আপোনালোকে যিবিলাক দেখিছে বেক চাইডত যিটো গড়টো আছে সেইবোৰ তেতিয়াৰ দিনতেই আহোম ৰজাই দিয়া কিছুমান গড় আছে যেতিয়াত কাৰেংটো তেওঁলোকৰ যিটো অলপ দূৰ যোৱাৰ পিছত আমি যিটো কাৰেংঘৰ পাম
আৰু ঐতিহাসিক প্ৰসিদ্ধ আমাৰ গড়গাঁও কলেজখনো আছে তাত গড়ৰ জৰিয়তে তেওঁলোকে নিজৰ মানে পেলেচটো তেওঁলোকে কাৰেংটো তেওঁলোকে প্ৰটেকশ্যন দিব লগা হৈছিলে কিবা এবিধ বাঁহ গছ লগাইছিলে মানে ইমানেই জাহাজ হয় যাতে কাৰো পাৰ হৈ যাব নোৱাৰে তো তেনেকুৱা কিছুমান তেওঁলোকে তেতিয়াৰ দিনত টেকনিক ইউজ কৰিছিলে সেই গড়টো এতিয়াও আছে বৰ্তমান সেই গড়ৰ অস্তিত্ব তেনেকৈ নাই কিছুমান ঠাইত পোৱা যায় আমি অকণমান দূৰ গৈ আমি পাম এতিয়া আমি গড়গাঁও কলেজ আমি বৰ্তমান এতিয়া ক্ৰছ কৰিছোঁ বালিঘাট তিনিআলিটো আৰু এইখন হৈছে বুৰঞ্জী প্ৰসিদ্ধ আমাৰ গড়গাঁও মহাবিদ্যালয় চাব পাৰে আৰু এইবিলাক গড় এই চাইডতে আছে আৰু এইবিলাক দহ খাৱৈ বনাইছিলে মানে তেতিয়াৰ দিনত একচুৱেলি তেওঁলোকে মেইন প্ৰটেকশ্যনৰ কাৰণে ইউজ কৰিছিলে মই যিমান দূৰলৈকে জানো হিষ্ট্ৰী যিমানখিনি মই পঢ়িছিলোঁ মাজত কাৰেংটো আছিলে কাৰেঙৰ চাৰিওফালে পুখুৰী খান্দিছিলে দ পুখুৰী যিবিলাক আপোনালোকে খাল এতিয়া দেখিছে এইবিলাক তো সেইবিলাকত আৰু গড় বান্ধিছিলে তাৰ কিনাৰতে সেই গড়টোত তেওঁলোকে বাঁহ গছ ৰুইছিলে জাহাজ এবিধ মানে খুব ঘন হয় সিহঁতৰ ডেঞ্চিটিটো বহুত ডেঞ্চ হয় তো তাৰ মাজে যাতে কাৰো পাৰ হৈ যাব নোৱাৰে তেনেকৈ প্ৰটেকশ্যন দিছিলে আৰু ইয়াত এই গড়ৰ কিনাৰতে পুখুৰীবিলাক খান্দি ৰাখিছিলে যাতে এইবিলাক হাতী চাতি পাৰ হ'ব নোৱাৰে মানে একো বস্তুৱে মানুহে পাৰ হ'ব নোৱাৰে তেতিয়া সেই তেনেকুৱা তেওঁলোকে টেকনিক লগাইছিলে আহোম ৰজাৰ দিনত আমি জাষ্ট ফিউ ইয়াৰ্ডছ গ'লে আমি এইফালে কাৰেংঘৰটোলৈ যিটো ৰাস্তাটো হয় পাঠটো আমি পাম চাব পাৰে আৰু এইবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই আমাৰ ইতিহাসৰ লগত জড়িত যিহেতু আমাৰ যথেষ্ট আৰু আপোন ঠাই নিজৰ থলুৱা ঠাই আৰু এয়া হৈছে আমাৰ বৰদুৱাৰ বুলি কোৱা হয় যিখন আমাৰ গেটৱে টু কাৰেংঘৰ এইফালে অলপ দূৰ যোৱাৰ পিছত কাৰেংঘৰলৈ যায় মোৰ হয়তো আগত দুটামান কাৰেংঘৰৰ ব্লগ আছে আপোনালোকে কেতিয়াবা সময় পালে চেনেলটো চাব তাতে আছে ভিডিঅ'বিলাক আৰু বেছি দীঘলীয়া নকৰোঁ ব'লক গৈ থাকোঁ আপোনালোকে চাই গৈ থাকক আজি দিনটোত কিমান কি কৰিবলৈ পাৰোঁ ফাইনেলি আমি আহি পালোঁহি শিৱসাগৰ তো এয়া ষ্টেচন চাৰিআলি হয় ৰেড লাইট দিয়া আছে সেইকাৰণে গাড়ীখন ৰখাইছোঁ আমি এইফালেও যাব পাৰোঁ এইফালে আপোনাৰ ডিব্ৰুগড় ফালে যায় আৰু অলপ দূৰ আমি এইফালেদি যাম অলমষ্ট কভাৰ কৰিম আৰু কিমান কি কৰিব পৰা যায় বহুত দেৰি ৰখাই থৈ দিছে পাই আজি চ' গাইজ আমি আহি পাইছোঁহি বৰপুখুৰী পাৰ যিটো আমাৰ শিৱসাগৰ বৰপুখুৰী মোৰ বেক চাইডত আছে বেপ্টিষ্ট মিছনেৰী আপোনাৰ চাৰ্চটো বহুত পুৰণা হয় আৰু আমি বৰপুখুৰী পাৰ পাইছোঁহি অলপ দূৰ যোৱাৰ পিছতে আমি গৈ পাম শিৱদৌল সিফালে আমাৰ টাই মিউজিয়ামটো আছে সেইখন চেণ্ট্ৰেল জেইল পিয়লি ফুকনৰ ইয়াত শ্বহীদ পিয়লি ফুকনৰ এই অলপ আগত মৰিশালটো আছে যথেষ্ট বুৰঞ্জী প্ৰসিদ্ধ ঠাই আজি একচুৱেলি মই কভাৰ কৰিছোঁ ফ্ৰম চৰাইদেউ টু শিৱসাগৰ এটা শ্বৰ্ট ট্ৰিপ আপোনালোক সকলোকে দেখাইছোঁ অলমষ্ট কভাৰ কৰিছোঁ এইবিলাক নতুন কনষ্ট্ৰাকশ্যনৰ কিবাকিবি কাম চলি আছে আৰু এই জেগাডোখৰত মানে যথেষ্ট ভিৰ হৈ যায় এইফালে নো এণ্ট্ৰি লাগি আছে নেকি ৰ'ব আমি ঠিকফালেহে যাম এইবিলাক সৰু সৰু পাচলিৰ দোকান আৰু এয়া হৈছে আমাৰ বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক এয়া হ'ল বিষ্ণুদৌল দেৱীদৌল আৰু এয়া হ'ল আমাৰ শিৱদৌল মেইন শিৱদৌল আৰু এখন হ'ল আপোনাৰ বুৰঞ্জী প্ৰসিদ্ধ এখনো আমাৰ ঐতিহাসিক শিৱসাগৰ ছোৱালী মহাবিদ্যালয় গাৰ্লছ কলেজখন যিখন এয়া হৈছে আমাৰ শিৱদৌল আৰু আমি এতিয়া এইফালেদি কভাৰ কৰিম আৰু যথেষ্ট বিজিয়েষ্ট পাৰ্ট হয় আজি যিহেতু যথেষ্ট মানুহ দুনুহ আহে এইডোখৰত যথেষ্ট ভিৰ হয় চাব পাৰে এয়াই হৈছে আমাৰ ঐতিহাসিক শিৱদৌল শিৱসাগৰৰ আৰু ওপৰৰ কলচীটো তাহানিৰ দিনতে স্বৰ্গদেউসকলে বনোৱা এয়া হৈছে আমাৰ দেৱীদৌল এয়া দেৱীদৌল হৈছে আৰু সেইফালে শিৱদৌল আৰু এইটো হ'ল আমাৰ পুৰণা পোষ্ট অফিচ শিৱসাগৰ পোষ্ট অফিচ আৰু এইফালে হ'ল আমাৰ DC অফিচ উপায়ুক্তৰ কাৰ্যালয় আৰু এয়া হ'ল বৰপুখুৰী পাৰ আৰু এইবিলাক আমাৰ যথেষ্ট আপোন ঠাই আৰু আজিকালি মানে আগৰ সেই সোৱাদটো নাই হ'লেও বহুতবিলাক বস্তু চেঞ্জ হৈছে যদিও তাৰ মাজতে আমি জীয়াই থাকিব লাগিব যথেষ্ট ভাল লাগে আৰু এইডোখৰতে DC বাংলোটো আছে ইয়াত উদ্যান এখনো আছে এয়া হ'ল আমাৰ শিৱসাগৰ ভৱন কোৱা হয় উপায়ুক্তৰ যিটো ভৱন তেওঁ যিটো ঘৰত থাকে এইটো হৈছে DC বাংলো আৰু এইটো হৈছে আমাৰ পৰ্যটন বিভাগৰ যিটো মেইন কাৰ্যালয় সেইটো হৈছে আমাৰ শিৱসাগৰ পৰ্যটন বিভাগৰ এওঁলোকে ঠিক এনেদৰে কামবিলাক কৰিছে আগবাঢ়ি যাওক আমি সেয়া কৰোঁ আৰু এখন হৈছে আমাৰ আনন্দৰাম বৰুৱা উদ্যানখন যিখন ল'ৰা ছোৱালীবিলাক খেলে আগতে ইয়াত এখন সৰু এখন ট্ৰেইন চলিছিল এতিয়াও আছে ট্ৰেইনখন সেই সুৰংগৰ মাজেদি যায় আমিতে ফুৰিছিলোঁ আৰু চাব পাৰে যথেষ্ট ধুনীয়া মই ছাইডত অকণমান ৰখি আপোনালোকৰ পানীখিনি অকণমান দেখাম ৰ'ব এই অকণমান আগত আৰু এইটো হ'ল আমাৰ যিটো অলপ আগত দেখিছে এইটো হ'ল আমাৰ টাই মিউজিয়ামটো ইয়াৰ বহুত বস্তু এতিয়া আমাৰ গুৱাহাটীলৈ শ্বিফ্ট কৰিছে হ'লেও যথেষ্ট ভাল কিবা কিবি বস্তু আছে আৰু পানীখিনি চাওক ধুনীয়া লাগিছিল ঠিক আপোনাৰ শিৱদৌল অকণমান আগবাঢ়ি আহিছিলোঁ সেই দৌলৰ কিনাৰতে আমাৰ বৰপুখুৰী বুলি কওঁ সেইফালে মানুহবিলাকে আহে আৰু যথেষ্ট ভেট চেট ফুলি আছে এতিয়াও চাফা কৰিব চাগে আৰু পানী লেভেলটো কমিছে হ'লেও পানী লেভেলটো অলমষ্ট ছেমেই থাকে আপোনাৰ 12টা মাহতো ছেমেই থাকে আৰু সিটো পাৰলৈ হ'ল আমাৰ সেইখন হ'ল চেণ্ট্ৰেল আমাৰ ডিষ্ট্ৰিক্ট জেইলখন যিখন আৰু এইটো ছাইড কভাৰ কৰে আৰু বেপ্টিষ্ট চাৰ্চটো সিডোখৰত আছে এই যথেষ্ট ডাঙৰ টোটেল এৰিয়াৰ কম্পজিশ্যনটো কিমান আছিলে মই অলমষ্ট পাহৰি গৈছোঁ বাট চাব পাৰে যথেষ্ট ধুনীয়া
মানে একচুৱেলি হ'ল কি আমাৰ এতিয়া যিহেতু অকণমান ডিষ্ট্ৰিক্টখন আমাৰ দুভাগ হৈ গ'ল সেইটো কাৰণে অকণমান আৰু টুকুৰা টুকুৰি হৈ গ'ল আৰু এয়া হৈছে আমাৰ টাই মিউজিয়ামটো যিটো চাব পাৰে বৰ্তমান যিহেতু বন্ধ হৈ আছে দিৱালী বন্ধ বা ইটো সিটো আৰু এখন হ'ল আমাৰ শিৱসাগৰ টেনিছ ক্লাব শিৱসাগৰ টেনিছ ক্লাবৰ হয় তেওঁলোকে প্ৰেক্টিছবিলাক কৰে ইয়াত যথেষ্ট ধুনীয়া এইফালে পুখুৰী পাৰ আৰু এইটো আহিলে আমাৰ প্ৰেক্ষাগৃহ যুৱ মঞ্চ বুলি যিটো কোৱা হয় সেইটো আৰু এইফালে আহিলে চাৰ্কিট হাউচ এইফালে অফিচিয়েল দুই এটা আপোনাৰ অফিচ আছে আৰু সেইবিলাকে আৰু পুখুৰী পাৰ যমুনা ৰোড বুলি কোৱা হয় এইফালে চ' বেলি লহিয়ালে বন্ধুসকল সৰু সুৰা আপোনালোক কিবা এটা দিবলৈ চেষ্টা কৰিছিলোঁ ব্যস্ততাৰ মাজেৰে অলপ বজাৰ চজাৰ কৰা হ'ল সেইকাৰণে গোটেই বস্তুখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব চাই ভাল পালে কি কৰিব লাগে আৰু নিশ্চয় গম পায়ে তো আজিলৈ সামৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ